চাওক চাওক এয়া পুৰা মাছ আহিছে প্ৰথম চাওক অঁ ব'লা অকল জালখন পকা চাই আছে ব'লা এই মজা পকাই দিওঁ এইজনী চাওক হেল্ল' নমস্কাৰ বন্ধুসকল আজি অলপ বেলেগ হ'ব আৰু মাছ মাৰিবলৈ গৈ আছোঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আৰু বলক দেখাই আছে জাল লগা হৈ গ'ল আৰু ড্ৰেছটো চেঞ্জ কৰিলোঁ লগৰটো আহি আছে তাৰ পৰা পূৰা মাৰিম আৰু চলো বন্ধুসকল পাটনাটো আহি গ'ল আৰু তাৰপৰা এতিয়া চাওঁ মাৰি কিনে হাঁহ চৰি আছে কি হয় দেখা যাব চাওক মজা এই জাল নাহিলে নাই নাই প্ৰথমডালত এজনীও নাহিলে চব হাঁহখিনি দিগদাৰ দি আছে এবাৰ চাওঁ ৰ'বা পূৰা বৰফ হৈ আছে পানী পুৰা ঠাণ্ডা ঠাণ্ডা পানী মাছ আহিলে নে ডাঙৰ নে সৰু এই সৰু সৰু এজনী এজনী তাৰপৰা আৰু এজনী এইজনী চাওক অলপ জুম কৰি থোৱা আছে ঐ টিংটো লাইনচোন টিংটো লাইন প্ৰথমডালত অকলে এজনী আহিলে এবাৰ চাওঁ আহিছে নি অঁ মজা মজা আগফালে কৰি আনা আগফালে আগফালে চাওক চাওক এয়া পুৰা মাছ আহিছে প্ৰথম জালত অকল এজনী ছেকেণ্ড জালত চাওক টিংটো উঠাই দিয়ক এই মজা আকৌ জঁপিয়াই দিব চাগে ৰৌ হয় চাগে ন অকল মাছ ওলাই আছে এবাৰ এজনী চাওক টিং চিং পুৰা হিলাই ভাঙি দিব আৰু নেমাৰিলেও হ'ব এইজনী এজনী চাওক এইজনী এজনী সৰুখিনি এৰি দিওঁ নে বন্ধুসকল সৰু সৰুকেইটা এৰি দিওঁ ডাঙৰ ডাঙৰকেইটা থৈ দিওঁ আৰু ডাঙৰ ডাঙৰ দুজনী আহিলে বহুত ডাঙৰ 1 কিলোমান হ'ব চাগে এজনী পোচ দিয়া এইকেইটা এৰি দিওঁ বন্ধুসকল এইকেইটা আকৌ ডাঙৰ হ'ব এইকেইটা ডাঙৰকেইটা খাম অলপ মৰমত এৰিবা ডাঙৰ হ'বা আকৌ ডাঙৰ হ'বা ডাঙৰ ডাঙৰ হ'বা আৰু দুটা আছে নহয় গোটেইকেইটা ধৰি লওক 3টামান আছে এইটো আৰু এটা আছে এইটো এটা ধৰি লোৱা একেবাৰে এই লাহে 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 নহ'লে আকৌ ডেথ হৈ যাবা এইকেইটা ডাঙৰ হ'ব আৰু বহুত ডাঙৰ হ'ব যা যা এই হাঁহটোৱে খাই দিছে বুলি অলপ দেখাই দিয়া
বন্ধুসকল একদম বঢ়িয়া লাগিলে, বহুত দিনৰ মূৰত ধৰিলোঁ। জাল একচুৱেলি মৰা নাছিলোঁ আৰু হাঁহখিনিৰ পৰা অলপ প্ৰব্লেম হ'ল, তাকে বন্ধুৱে অলপ সহায় কৰি দিলে। মই সহায় কৰি দিলোঁ অলপ। এই যদি ভিডিঅ' নকৰালে মোৰ প্ৰব্লেম হ'ল হ'লে। বঢ়িয়া একদম মানে কেনেকুৱা ফূৰ্তি, এই মজা মজা লাগিলে, মাছ আহিছে। একদম ডাঙৰ ডাঙৰ একেবাৰে আহিছে। অ'কে ব'লক দেখাই আছোঁ। আজি ৰান্ধনি মই আৰু এইবিলাক এতিয়া এইটো দিলোঁ বিলাহী, ফিছ কাৰী বনিব। মজা লাগিছে আৰু নিজে মাছ চাছ ধৰি পেলাই একদম বনাই কিনে। আৰু আমাৰ মাছটো ফ্ৰাই হৈ গ'ল, অকল চব ৰেডি হৈ গ'ল আৰু এতিয়া খাব লাগে। খাই মেলি এই বাকী দাইহঁতে খালে আৰু কেনেকুৱা লাগিলে কৈ দিব পাৰিবা মিনা? খুব ধুনীয়াকৈ বনাইছে, কিন্তু শেষ মুহূৰ্তত তেওঁ এই কথাটো মোক ক'লে, আগতীয়াকৈ ক'ব লাগিছিলে, মই দেখালো হ'লে কেনেধৰণে বনাইছে। মানে ইমান সুন্দৰ চক, কাঁহীত একোৱে নাই, হাৰ্ডি আদি কৰি মই খাই দিছোঁ, বাকী নাইকিয়াকৈ খাইছোঁ। ইতিমধ্যে দুজনে খাই বহি দুজনে আছে। খালেই, মই ভিডিঅ'টো কৰি কিনে মানে কৰিব নাপালোঁ, সিহঁতে খাই দিলে আৰু। তুমি গা ধুবলৈ গ'লা যে, গা ধুব যাব নোৱাৰিছা, আমি গা নোধোৱাকৈ খাইছোঁ, আমাৰ সময় নাই, কাম কৰি আছোঁ। একো নাই আৰু বেলেগ নহয়, বেলেগ ঠিক আছে, আহিবা আকৌ জাল মাৰিবা। আকৌ মাছ ধৰিম। এইটো চাওক, এতিয়া খাই দিওঁ আৰু আপোনালোকে চাই থাকিব। আকৌ পুনৰ নতুন এটা ভিডিঅ' সৈতে লগ পাম আকৌ। যদি আজি ভিডিঅ'টো ভাল পালে বন্ধুসকল প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ।